নমস্কাৰ বন্ধুসকল, আজি মই আহিছোঁ যে কলৰ বাগান কেনেকুৱা বা কলৰ খেতি কেনেকুৱা সেইটো আপোনালোকক দেখাবৰ কাৰণে। বন্ধুসকল আহিছোঁ আপোনালোকৰ মুৰিয়াবাৰী বুলি কয়, তাত মানে ঢেৰ কলৰ খেতি কৰে বা কলৰ বাগান কৰে। এইটো মালভোগ কলৰ বাগান হয়, খুব মানে ধুনীয়া বাগান। আপোনালোকক এয়া দেখাই আছোঁ মই যে কলৰ বাগানটো কেনেকুৱা। এয়া চাওক বন্ধুসকল, এয়া কলৰ থোক, কি ডাঙৰ থোক চাইছে। কিছুমান কল সৰু হৈ আছে, কিছুমান কল ডাঙৰ হৈ আছে। যিবিলাক সৰু হৈ আছে সেইবিলাকতো কাটিব লগা নাই, সেইবিলাকতো কাটিব নোৱাৰে। যিবিলাক এনেকুৱা ডাঙৰ হৈ আছে, মোটা হৈছে, পৈণত হৈছে, এইকেইটা মানে বেপাৰীয়ে কাটি লৈ যায় আৰু নি পেলাই বিক্ৰী কৰি দিয়ে হাটত। কলত বোলে পোক হয়, কিবা ধৰণৰ পোক হয় বা কেঁচু হয়, এইবিলাকে মানে খেতিখন নষ্ট কৰে। বন্ধুসকল এয়া চাওক, কি ধুনীয়া, কি ফ্ৰেছ হৈ আছে। আৰু তলত চাওক, এটা ঘাঁহ বন একো নাই, বহুত ধুনীয়া হৈ আছে। বন্ধুসকল আপোনালোকে মালভোগ কলৰ খেতিখন চাইছে, কি ধুনীয়া পৰিপূৰ্ণ। সেইকাৰণে কলবিলাকৰ ভিতৰত কোনো গোটা গুটি বা হেৰি নহয়, বা ওপৰত কোনো চাওক কি ধুনীয়া ফ্ৰেছ কল, কোনো দাগা দাগি নাই। কলবিলাক কি ক্লিন হৈ আছে। এনেতো কলবিলাক দেখা যায় কেনেকৈ ফপৰীয়া ফপৰীয়া হৈ থাকে। এইবিলাক কলৰ কোনো মানে হেৰি নাই, লেতেৰা চেতেৰা নাই। কলবিলাক বহুত চাফ চিকুণ আৰু পৰিষ্কাৰ, যেনেকুৱা খেতি তেনেকুৱা কল। বন্ধুসকল ক্লিন খেতিখন কি ধুনীয়া। এয়া চাওক কলবিলাকো খুব ধুনীয়া। আপোনাৰ এয়া মই মানে ভিডিঅ' এটা মানে শ্বুট কৰি আছোঁ যে খেতিখন কেনেকুৱা বা কি কথা। এইটো মালভোগ কলৰ খেতিটো না। আপোনাৰ এই খেতিখন কিমান দিনৰ খেতি? এইটো এবছৰ হ'ল। এবছৰ হ'ল ন? কিমান দিন থাকে আৰু? এইটো 3-4 বছৰ থাকে। 3-4 বছৰ থাকে। মানে খেতিত বহুত খাটনি আছে, মানে বহুত খাটিব লাগে আৰু বহুত খাটিব লাগে, কষ্ট কৰিব লাগে। সেইকাৰণেতো চাফা ক্লিন হৈ আছে পুৰা ন? আৰু ক্লিন নাৰাখিলে কি পোকে ধৰে নেকি, নে কি কেঁচু হয়? পোকে ধৰা কেঁচু হয়। মানে চাফ চুতৰা কৰি ৰাখিব লাগে। ঠিকে ঠিকে। সেইকাৰণেতো কলবিলাক খুব ফ্ৰেছ হৈ আছে। কলবিলাকত কোনো দাগ দাগ নাই, কোনো হেৰি নাই, পুৰা ফ্ৰেছ হৈ আছে ন? খেতিখন চাই পেলাই গম পোৱা গৈছে। বন্ধুসকল আজি আপোনালোকক দেখালোঁ যে মালভোগ কলৰ খেতিখন কেনেকুৱা হয় বা কি কথা, বা গৃহস্থৰ লগতো কথা পাতি দেখাইছোঁ। যদি আপোনালোকৰ ভিডিঅ'খন ভাল লাগিছে, আৰু ভাল ভাল ভিডিঅ' পাব। ভাল লাগিছে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগতে আৰু ভাল ভাল বস্তু মানে খেতি ইয়ানি বা কিবা ফ্ৰুট বা কিবা ভাল ভাল বস্তু আনকমন সেইবিলাক আপোনালোকক দেখাব পাৰোঁ।